আমি আমাৰ যাত্ৰা ডিব্ৰুগড় বৰপৰালৈ আৰম্ভ কৰিছোঁ। মা বিয়াত আহিছিলে আজি, সেইকাৰণে মাক থ'বলৈ ওলাইছোঁ। এইফালে কইনাৰ পাপা ওলাইছে আৰু এইফালে দাই এজন ওলাইছে। এতিয়া ৰাস্তাত ভাল ঠাইডোখৰত সোমাম, ক'ত সোমাম নকওঁ, আপোনালোকক দেখাই আছোঁ, আঁতৰি নাযাব, চাই থাকিব। বৰপৰা বজাৰ পালোহি আৰু হোটেলত সোমাই কিনে মিঠাই ল'লোঁ। এতিয়া গৈ থাকোঁ আৰু মানুহজন গৈছে মাংস আৰু মাছ ল'বলৈ। এতিয়া আহিব। এতিয়া মেইন বৰপৰাৰ পৰা অলপ সোমাই যাব লাগে, 1 কিলোমিটাৰমান। এতিয়া আমি ঘৰ সোমালোহি। এইফালে মামীয়ে চাহ দিছে, এতিয়া আমি চাহ খাম। আৰু টেঙাহাটৰ পৰা বুবল আহিবলৈ প্ৰায় 1.5 ঘণ্টামান সময় লাগিলে। মাজতে আৰু এঠাইত সোমাম বুলি ভাবিছিলোঁ, কিন্তু সোমাব নাপালোঁ। চাওঁ কি হয়, যাওঁতে যদি সোমাব পাৰোঁ সোমাই দেখাই যাম আপোনালোককো। এইটো আগতে মোৰ ৰুম আছিলে, এতিয়া ইয়াত ভাইটিহঁত থাকে। আৰু এইটো মা দেউতাৰ ৰুম। এই ঘৰৰ পৰা আহোঁতে বৰষুণ দিয়া নাছিলে, কিন্তু এতিয়া বৰষুণ দিয়া আৰম্ভ হৈছে। আৰু এইটি আমাৰ একমাত্ৰ ভাইটিৰ একমাত্ৰ সন্তান জ্ঞানদীপ দেই, মোৰ ভতিজা হয়। ই স্কুল গৈছিলে, এতিয়া অলপ সময় আগতে পাইছেহি। দৌৰিকে লৈ আহিলেগৈ আৰু সিহঁতি এতিয়া কিবা খেল লগাই আছে, খেলি আছে। পাকঘৰত বহি গাহৰি মাংস পুৰিছোঁ। এইফালে দেউতাই খাই আছে আৰু এইফালে এতিয়া মাংস পুৰি দিলোঁ দুটাক খাবলৈ, আৰু বেটাহঁতে খালে। আৰু এইটো হৈছে আমাৰ ঘৰৰ আগফাল, ইয়াত ফুল আছে, ফুলাও আছিলে, কিন্তু ভাইটিৰ গাহৰি ফাৰ্ম আছে যে এই গাহৰিয়ে ফুলবিলাক ধ্বংস কৰিবলৈ দিলে বোলে। আৰু চব দেখাবলৈ এতিয়া বৰষুণ দি আছে, সেইকাৰণে অলপ দিগদাৰ হয়। এই অলপ আৰু এনেই কিবা এটি এতিয়া আমি যাবলৈ ওলাইছোঁ। বাই বাই। মা আগত গৈ আছে আৰু দেউতা নাই, অলপ ওলাই গ'ল। ভাইটি আগত ৰখি আছে। পালোহি ন আমি, আহি এতিয়া ইউনিভাৰ্চিটি পালোহি। গৈ আছোঁ লাহে লাহে। আমি যাওঁতে জগন্নাথ মন্দিৰ হৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। এইফালে এতিয়া টাউনৰ মাজেদি যাম। এতিয়া ঘৰ পালোহি আৰু আমাৰ আহোঁতে দেৰি হ'ল। ডিব্ৰুগড় টাউনত অলপ ৰখিবলগীয়া হ'ল, কাম এটা আছিলে। ভণ্টিজনী অলপ ৰখি দিবলগীয়া হ'ল। ঘৰৰ পৰা যাওঁতে প্ৰগ্ৰেম কেইবাটাও বনাই গৈছিলোঁ, জগন্নাথ মন্দিৰ সোমাম বুলি আৰু খনিকৰ পাৰ্কত সোমাম বুলি, কিন্তু নহ'লগৈ। বেলেগ দিনাত যাব লাগিব আৰু আহোঁতে ৰাস্তাৰ পৰা গৰম গৰম চিঙৰা লৈ আহিছিলোঁ। এতিয়া চাহ খাওঁ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আকৌ এদিন লগ পাম অন্য এটা ভিডিঅ'ত। আৰু আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।